মাৰ হাতৰ জ্বলা আমৰ আচাৰ। এয়া মই 2 কেজি আম নিমখ হালধি সানি 3 দিন থৈ দিলোঁ। তাৰপিছতে এদিন ৰ'দত দিলোঁ। লগতে আদাও এদিন কাটি লৈ ৰ'দত দিলোঁ আৰু জ্বলা হ'বলৈ বিহ জলকীয়া কাটি লৈ 2 দিন ৰ'দত দিলোঁ সৰু সৰুকৈ কাটি। এয়া আমৰ আচাৰৰ কাৰণে মছলা লৈছোঁ। ধনিয়া 2 চামুচ, জিৰা 1 চামুচ, এই বাতিটোৰ জোখাৰে 5 ফোৰণ এবাটিত, জনি 1 চামুচ, চফ 2 চামুচ আৰু হিং অকণমান। মছলাখিনি ভাজি হোৱাৰ পিছত খুন্দুনাত খুন্দি ল'লোঁ আৰু সৰিয়হটো এক্সট্ৰাকৈ খুন্দিছোঁ। তাত মই সৰিয়হখিনি ভজা নাছিলোঁ। খুন্দুনাত খুন্দি নাখালে কাৰণে পটাত খুন্দিলোঁ। তাৰপিছতে মছলাখিনিত ৰেড চিলি মিলাই দিলোঁ আৰু এয়া গোটেইখিনি মিক্স কৰি লৈ আমৰ আচাৰখিনিত মছলা 4 চামুচ 5 চামুচ যিমান ইচ্ছা, তাৰপিছতে জলকীয়া নিজৰ জ্বলা অনুসৰি, তাৰপিছতে ভিনেগাৰ দিলোঁ 2 চামুচমানৰ সমান। আৰু এয়া মই কেঁচা মিঠাতেল দিছোঁ। মই আচাৰ বনালে প্ৰায়ে কেঁচা মিঠাতেলেই ব্যৱহাৰ কৰোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন, গোন্ধটো ভাল লাগে। আৰু এয়া জ্বলা আমৰ আচাৰ ৰেডি হৈ গ'ল। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।